নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল গেজেটছ আমিনলে। আজি আপোনালোকৰ মাজলৈ এটা এনেকুৱা ভিডিঅ' লৈ আহিলো যিটো চাই আপুনি ভাল পাব, কাৰণ এইটোৰ জৰিয়তে আপোনালোকৰ আণ্ডাৰত আপুনি যি ঠাইত আছে সেই ঠাইৰ ডোখৰৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত যিকেইটা হোৱাটছএপ নাম্বাৰ আছে এই এপটোৰ জৰিয়তে আপোনালোকে কেনেকৈ পাব সেই বিষয়লৈ আপোনালোকৰ মাজলৈ আহিলো। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কত স্কিপ নকৰিব। স্কিপ কৰিলে ভিডিঅ'টোৰ ভাষা বুজি নাপাব, ভিডিঅ'টোত মই কি কৈছোঁ এইটো বুজি নাপাব। চ' বন্ধুসকল চাই থাকক আৰু গেজেট আমিনৰ আজি থকা চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। আপোনালোকে প্ৰথমত মোৰ চেনেলটো লাল বটনত প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিব আৰু পাশত থকা টিলিঙাটো বাজিব। লেটেষ্ট হৈ গ'ল। মই আপোনালোকক প্ৰথমত এপটোৰ বিষয়ে দেখুৱাম, তাৰ পিছত এপটো ক'ৰ পৰা পায় কেনেকৈ পায় সেইটো আপোনালোকক দেখুৱাম। গ'টো কৰি দিব। গ'টো কৰি দিয়াৰ পিছত আপোনালোকে যিকোনো ফেচবুক, জিমেইল একাউণ্ট, মোবাইল নম্বৰৰ পৰা লগ ইন কৰিব পাৰে। মই মোবাইল নাম্বাৰৰ পৰা কৰিলোঁ। মোবাইল নাম্বাৰৰ পৰা কৰি মই যিটো মোবাইল নাম্বাৰ দি কৰিব এইটো মোবাইল নাম্বাৰটো ইয়াত ইণ্টাৰ কৰিব। মোবাইল নাম্বাৰটো ইয়াৰ পৰা দি দিব। দি দিয়া হৈ গ'ল। ভেৰিফাইড কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত ইয়াৰ ভেৰিফাইড হৈ গ'ল। পিছত এতিয়া অলপ চাৰ্চ হৈ আছে। ইয়াত আপোনালোকৰ নাম লাগিব। আপোনালোকে যিটো নাম দিয়ে এইটো খুলিব বিচাৰে খুলিব পাৰে। মই এটা নাম দিলোঁ যেনেকৈ ৰুহাত। চ' মই ইয়াত এটা জন্মচন লাগে। মই এটা ট্ৰাইলৰ ৰূপত এটা জন্মচন দি দিলোঁ। হৈ গ'ল। চ' আপোনালোকে যদি মেইল হয় মেইলত ক্লিক কৰিব আৰু মাইকী হ'লে ফিমেলত ক্লিক কৰি প্ৰচেছত ক্লিক কৰি দিব। চ' আপোনালোকে ইয়াত যদি ফটো দিব বিচাৰে আপোনালোকৰ তেতিয়াহ'লে ফটো দিব পাৰে, আৰু নিদিব বিচাৰিলে স্কিপ কৰি দিব। মই স্কিপ কৰি দিলোঁ। মই ফটো দিব বিচৰা নাই, এলাউ কৰি দিলোঁ। চ' এতিয়া আপোনালোকে চাই আছে ইয়াত বহুকেইটা হোৱাটছএপ কণ্টেক্ট আহি গ'ল। ইয়াত এইটো এক প্ৰকাৰৰ হেক কৰা হয়। ইয়াত চাই আছে, ট্ৰেছ হৈ আছে কিমান কেইটা হোৱাটছএপ নাম্বাৰ আপোনালোকৰ এৰিয়াত আছে। ইয়াত চাই আছে ট্ৰেছ হৈ আছে আৰু এইকেইটা আহি আছে। এইটো আপোনালোকৰ 100 কিলোমিটাৰলৈকে ট্ৰেছ কৰিব পাৰে। 100 কিলোমিটাৰৰ ভিতৰত যিকেইটা হোৱাটছএপ নাম্বাৰ আছে ইয়াত চাই আছে সকলোকেইটা ইয়াত আহি আছে। হোৱাটছএপ চেট কৰা ইবোৰ আৰু যাৰ লগত আপুনি কথা ক'ব বিচাৰে সেইটোত ক্লিক কৰিব। ক্লিক কৰি তাৰ পৰা ৰিকুৱেষ্ট কৰি তাৰপিছত এইটোৰ লগত কথা ক'ব পাৰিব। চ' মই দেখাই দি আছোঁ। এটা নাম মোৰ ভাল লগা নাই, সেইকাৰণে মই বিচাৰি আছোঁ যিটো নাম ভাল লাগে সেইটো নাম মই ক্লিক কৰিম। এয়া YT ছেটৰ পৰা কিবা এটা থেংকছ ফৰ জইনিং আছ এনেকুৱা এটা মেছেজ আহিলে। চ' এয়া আপোনালোকৰ ফ্ৰেণ্ড কেইটা হৈছে নো ফ্ৰেণ্ড। মই এতিয়া জাষ্ট অপেন কৰিলোঁ এপটো। এইটো মোৰ ভাল লাগিছে, মই ইয়াত ৰিকুৱেষ্ট কৰি দিলোঁ। চাইছে ফিমেল, এজ 18 ইয়াৰ, মোৰ পৰা 15 কিলোমিটাৰ দূৰত আছে। নো ষ্টেটাছ দিয়া নাই। চ' ক্ৰিষ্টি নামটো আছিল। চ' আপোনালোকে চাই আছে ইয়াৰ ধুনীয়াকৈ আপোনালোকৰ এৰিয়াত থকা যিকেইটা হোৱাটছএপ নাম্বাৰ ইয়াৰ পৰা চাট ৰিকুৱেষ্ট মই কৰি দিলোঁ। এক্সাৰ খান ফিমেল 38 কিলোমিটাৰ। চ' আপোনালোকে চাই আছে কেনেকুৱাকৈ ইয়াত সকলোকে এতিয়া ট্ৰেছ হৈ আছে। চাই আছে
মই এতিয়া আপোনালোকক দেখুৱাম ডাউনলোড কৰা প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ ইয়াত সাৰ্চ বটনত গৈ গুগল সাৰ্চ কৰিব YT চাৰ্ট WT চাৰ্ট সৰি YT নহয় WT চাৰ্ট মানে WhatsApp চাৰ্ট বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনে কৰিব এইটোৱেই এক্সাক্ট এপ ইয়াত বহুত কেইটা তলত বহুত কেইটা এপ আছে এইটো আইকন চাই আপোনালোকে ডাউনলোড কৰি ল'ব মই চাওক মই ইয়া ডাউনলোড হৈ দিলো ইয়া এইটোৱে হল সেটৰ এপটো সো ধন্যবাদ।